মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তোমালোকৰ আপোন পাঠ পাঠ্যপুথিত থকা অৰ্জুনৰ লক্ষ্যভেদ নামৰ পাঠটি চাওঁ আহাচোন। বহুকালৰ আগতে আমাৰ দেশত পাণ্ডু নামৰ এজন ৰজা আছিল। তেওঁৰ 5জন পুত্ৰ আছিল। তেওঁলোকৰ নাম যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল আৰু সহদেৱ। তেওঁলোক আটাইকেইজনকে একেলগে পঞ্চপাণ্ডৱ বুলিছিল। আনফালে পাণ্ডুৰ ককায়েকৰ নাম আছিল ধৃতৰাষ্ট্ৰ। ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলক বোলা হৈছিল কৌৰৱ। কৌৰৱ আৰু পাণ্ডৱসকল সম্বন্ধত ককায়েক ভায়েক আছিল। দ্ৰোণাচাৰ্য নামেৰে এজন গুৰুৱে সৰুকালত কৌৰৱ আৰু পাণ্ডৱসকলক ধনুকাৰ মৰা, তৰোৱাল, গদা আদি অস্ত্ৰ চলোৱাৰ শিক্ষা দিছিল। এদিন দ্ৰোণাচাৰ্যই মনতে ভাবিলে, এই ল'ৰাহঁতে কিমান ভালদৰে মোৰ পৰা শিক্ষা গ্ৰহণ কৰিছে, তাৰ এটা প্ৰমাণ নেচাওঁনো কিয়? যেনে চিন্তা তেনে কাম। এদিন গুৰুৱে মুকলি পথাৰ এখনৰ মাজত থকা ডাঙৰ গছ এজোপাৰ তললৈ সকলোকে মাতি লৈ গ'ল। তেওঁ গছৰ ওপৰত আঙুলিয়াই দি ডালত বান্ধি থোৱা কাঠৰ চৰাই এটি দেখুৱালে আৰু ক'লে, যিজনে ধনুকাঁড়েৰে সৌ চৰাইটোৰ মূৰটো কাটিব পাৰিব, তেওঁকে মই শ্ৰেষ্ঠ ধনুৰ্ধৰ বুলি ধৰিম। প্ৰথমে আগবাঢ়ি আহিল অৰ্জুনৰ ককায়েক যুধিষ্ঠিৰ। গুৰু দ্ৰোণাচাৰ্যই তেওঁক চৰাইটোৰ মূৰলৈ লক্ষ্য কৰি ধনুকাঁড় সাজু কৰিবলৈ ক'লে। যুধিষ্ঠিৰ সাজু হ'ল। গুৰুৱে তেওঁক সুধিলে, বাছা, তুমি এতিয়া কি দেখা পাইছা? যুধিষ্ঠিৰে লগে লগে উত্তৰ দিলে, গুৰুদেৱ, মই গছজোপা, চৰাইটো, আপোনাক আৰু মোৰ ভাইসকলক দেখা পাইছোঁ। দ্ৰোণাচাৰ্যই তেতিয়া যুধিষ্ঠিৰক ক'লে, বাছা, তুমি ধনুকাঁড় সামৰি থোৱা। এইদৰে যুধিষ্ঠিৰৰ পাছত আন আন ভায়েকসকলো এজনৰ পাছত আন এজনকৈ আগবাঢ়িল। ধনুকাঁড় সাজু কৰাৰ সময়ত গুৰুৱে সকলোকে একেটা প্ৰশ্নকে সুধিলে। এজনে ক'লে, গুৰুদেৱ, মই চৰাইটো আৰু গছৰ ডালবোৰ দেখিছোঁ। আন এজনে আকৌ ক'লে, গুৰুদেৱ, মই চৰাইটোৰ ডেউকা দুখন দেখা পাইছোঁ। এইদৰে প্ৰত্যেকে বেলেগে বেলেগে উত্তৰ দিলে। কোনোবাই গছজোপা আৰু চৰাইটো, কোনোবাই গছৰ ডালপাত আৰু চৰাইটো দেখা বুলিও ক'লে। শেষত আগবাঢ়িল অৰ্জুন। এপাত তীক্ষ্ণ কাঁড় লৈ তেওঁ সাজু হ'ল। কি দেখা পাইছা বুলি গুৰুৱে সোধাত বিনয়েৰে উত্তৰ দিলে, গুৰুদেৱ, মই চৰাইটোৰ মূৰটো দেখা পাইছোঁ। গুৰুৱে অৰ্জুনক কাঁড় এৰিবলৈ ক'লে। পলকতে অৰ্জুনৰ কাঁড়ত গছৰ ওপৰত থকা চৰাইটোৰ মূৰটো ছিগি মাটিত পৰিলহি। গুৰুৱে আনন্দতে অৰ্জুনক বুকুত সাৱটি ধৰি আশীৰ্বাদ দিলে। অৰ্জুনৰ ফালে আঙুলিয়াই গুৰু দ্ৰোণাচাৰ্যই সকলো শিষ্যকে ক'লে, বাছাহঁত, তোমালোকে দেখিলানে অৰ্জুনে কিদৰে লক্ষ্যভেদ কৰিলে? চৰাইটোলৈ কাঁড় এৰাৰ আগতে তেওঁ কেৱল চৰাইটোৰ মূৰটোহে দেখা পাইছিল। সেই সময়ত তেওঁ আন একো বস্তুলৈ চোৱা নাছিল। নিজৰ লক্ষ্য স্থিৰ কৰি মনোযোগেৰে কাম কৰিলেহে মানুহে সকলো কামতে সফল হ'ব পাৰে। অৰ্জুনৰ দৰে লক্ষ্য স্থিৰ কৰিব পাৰিলে তোমালোকো অৰ্জুনৰ দৰে হ'ব পাৰিবা। চৰাইৰ মূৰটো কাটিব পৰা এই অৰ্জুনেই কুৰুক্ষেত্ৰৰ যুদ্ধত মহাপৰাক্ৰমেৰে যুঁজি শ্ৰেষ্ঠ ধনুৰ্ধৰ বুলি জগতত পৰিচিত হৈছিল।